আজি আমাৰ দুপৰীয়াৰ খানা সিম্পল দালি আৰু এতিয়া ভাতকেৰেলা ওলাইছে নহয় নতুনকে ভাতকেৰেলাৰে বনাইছো ভাতকেৰেলাৰ পুৰ বুলি কওঁ আমি ইয়াৰ ভিতৰত সৰিয়হ তাৰপিছত পিয়াজ এইবোৰেৰে পেষ্ট বনাই কেনে তাৰপিছত পকোৰা টাইপ বনোৱা হয় আৰু এইফালে আছে মিছা মাছ আৰু সৰু মাছেৰে আলু বিলাহী সেইবোৰেৰে ড্ৰাই কে বনাইছো তাৰপিছত বনালো আপোনাৰ আলু ফ্ৰাই আৰু লগত আছে সালাড একদম সিম্পল মেনু ইমান গৰমত ইমান হেভি খাব মন নাই সো সিম্পল কে বনাইছো সিম্পল কে খাম আৰু এইফালে লৈ ললো মই মোৰ লাঞ্চ ভাবিছো এইবোৰ নাখাই কেনে কেৱল জলকীয়াটোৱে খাও নেকি নাইছা কেৱল জলকীয়া খাম নে ভাতখিনিও খাম লগত জাস্ট গৰম স্টাৰ্ট হৈছে বাট আজি ইমান গৰম দিছে মোৰটো বহুত গৰম লাগিছে আৰু কেইদিনমান পাছত যে কিমান গৰম হ'ব গড নোজ